So welcome to my YouTube channel once again. So আজি টাইটেলটো পঢ়ি গম পালেই সকে মই কোলে গৈ আছো আজি মই মোৰ পিজিত লাষ্ট টাইমৰ বাবে গৈ আছো মইতো মাৰ্চতে ঘৰত আহি গৈছিলো সো তাত মোৰ কেটামান কাপোৰ আৰু কেজুৰমান কাপোৰ আছে আৰু কেটামান বুকস আছে হেকিটা লৈ আহিব গৈ আছো আজি যাম থাকিম আৰু অহা কাইলে ঘৰলে গুচি আহিম সো আপুনিও বলক আমাৰ লগত আজি জোৰহাটলৈ বিশ্বনাথ চাৰিআলি টু জোৰহাট এতিয়া মই ইয়াতে ৰেডি সেডি হৈ বহি আছো মোৰ লগৰ ইয়াকুবৰ কাৰণে ই আহিলে ইয়াৰ গাড়ীতে যাম এতিয়ালৈকে আহা নাই বেয়া দেৰি কৰিবে মানুহটো এতিয়া সোৱালি নিচিনা থাকে লগাই মেকআপ লগাই আছে কিবা লগাই আছে বেয়া দেৰি কৰে এতিয়া ইয়াকুব আহিলে এতিয়া আমি ঘৰতে ভাত সাত খাই মেলি উলাই আহিলো এতিয়া কেটা পাইছে বে এতিয়া মানে 3টাই ধৰক আৰু এতিয়া 3টা 7 হৈছে এটা কেটাত গৈ পেলাই পাও চাও আৰু আমাৰ যাব আছে 232 কিলোমিটাৰস আৰু ইয়াত টাইম কিমান দেখাইছে ইয়াত 8:25 PM 8:25 চাওচোন কেটাত গৈ পেলাই পাও ন ঠিক আছে তাৰ আগতে পাব লাগে তাৰ আগতে পাই যাম ন এতিয়াতো কোটো খাবলে নাই সব ঘৰৰ একদম ঘৰৰ খানা খাই আছে এতিয়া টেনচন নাই আৰু যতে ততে ৰখিব আজিকালি জি ভয় হৈছে ৰখিবলে বাৰা পাকে আপোনালোকে কৰবা ওলালে ঘৰৰ পৰা খাই ওলাব ইয়াত সদায় যেতিয়া এফালে যায় ঘুমাই যায় মনৰ শান্তিৰ কাৰণে ঘুমাই যাও আৰু ইয়েস সেফলি যাব পাৰো আহিব পাৰো আৰু যেটো কামৰ কাৰণে গৈছো সেইটো কাম যেন হৈ যায় সো এতিয়া ইয়াত বহি পেলাই এইটো খুৰাৰ দোকান ইয়াতে পানী চানি খালো এতিয়া পানী চানি খাওঁতে ইয়াকুবৰ এটা কথা মনত পৰিলে গাড়ী ৱেফাৰত পানী ঢালিব লাগিব তাৰ পিছত খুৰাক কলো খুৰা এইফালে দংকল আছে বুলি ক'লে তাৰ পৰা বয়ম এটা দিলে এতিয়া পানীটো লৈ গলো আপোনালোকো বলক অলপ সহায় কৰি দিব আমাৰ লগত ন সহায় কৰিব বিছনাত খুই চাই আছে চাগে টেবলেটটো ঢালো ন এইটো মানে টেবলেট মানে এইটো শ্যাম্পুৰ কাম কৰে গ্লাছ ক্লিনাৰ বুলি কয় এইটো সো এতিয়া আমি বোকাঘাটত পালো এতিয়া বোকাঘাটত আমি কফি খালো আৰু মিষ্টি খালো এতিয়া ইয়াৰ পৰা খাই মেলি 7:30 বাজিছে এতিয়া ইয়াত পাওঁতে 7:30 হৈ গৈছে মাজত ৰখি আহিছো ন আমাৰ 67 কিলোমিটাৰ আছে ইয়াৰ পৰা 67 আৰু 1 ঘণ্টা ধৰি লওক লাহে যাওতো ঠিক আছে এতিয়া একেবাৰে তাত গৈ পেলাই লগ পাই আছো টাটা নহয় বে কাটি দিবি নহয় যদি কাটি দিবি নাই বন্ধ সব দিব পোহনি দিলে লাগিব জগৰ ঢোলত মাৰ লগত বহুত কুলাদৰ দবৰ চেষ্টা কৰবলে বেদি সকলোৱে মাৰি কথালি হ'ব তোৰ নাম সো এতিয়া আমি মোৰ ইউনিভাৰ্চিটিৰ আগফালে পালো মোৰ ৰুমটো এই ওচৰতে আছে বেছি দূৰত নাই সো ভাবিলো ইয়াত অকমান ৰখি পেলাই ৰুমলৈ যাওঁ আৰু সো এতিয়া মই মোৰ পিজি আহি পেলাই পানী ভৰি দিলোঁ এতিয়া মই মোৰ পিজিত আহি পেলাই পালোঁ খুৰা এতিয়া মই ৰুমত আহি পালোঁ এতিয়া মালিকে মানে আমাৰ সাইডৰ ৰুমটো এটা মানুহক ভাড়া দি দিছে এইটো কোৱালিটো তোমাৰ নাম কি নাম ৰাজীৱ বৰা এতিয়া ইয়াতে এনেকা আছো আৰু আজি ইয়াতে খুই মেলি ইয়াত বস্তু বাহিনী কিটা আছে কিটা ৰুম দেখাব নোৱাৰা নিচিনা হৈ আছে
কালি চাব আপোনালোকে চ' আজিৰ কাৰণে বাই বাই এই আকৌ ব্লগটো এণ্ড কৰি দিওঁ বাই বাই আজিৰ কাৰণে আৰু হৈ গ'ল ন আজিৰ কাৰণে হৈ গ'ল এতিয়া অলপ ৰেষ্ট লওক এতিয়া ৰেষ্ট লৈ টিল দেন বাই বাই